বেহাৰবাৰী আউটপোষ্টৰ পাঞ্জাবী পুলিচ কোন হয় কত ঘৰ সকলো কথা জনাম বলক কাৰ হৈতে প্ৰেমৰ সম্পৰ্ক আছে তেওঁৰ শিক্ষাগত কিমান অৰ্হতা সকলো কথা জনাম এই ভিডিঅ'টোৰ জৰিয়তে প্লিজ আপোনালোকে যদি নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকে আপোনালোকে শেষলৈকে চাই থাকক নমস্কাৰ বন্ধু বান্ধৱী সকল মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো বেহাৰবাৰী আউটপোষ্টৰ অভিনয় কৰা পাঞ্জাবী পুলিচটোৰ নাম হৈছে বিষ্ণুনাথৰ জন্ম হৈছিল 1991 চনৰ 3 মাৰ্চ তাৰিখে বিষ্ণুনাথৰ ঘৰ হৈছে গুৱাহাটী 6 মাইলত বিষ্ণুনাথ জানো আহক তেওঁৰ পৰিয়ালত কোন কোন আছে বিষ্ণুনাথৰ পৰিয়ালত আছে তেওঁৰ মাক দেউতাক আৰু এগৰাকী ভনীয়েক বিষ্ণুনাথৰ দেউতাকৰ নাম হৈছে ভূমিহা নাথ বন্ধু বান্ধৱী অকল বিষ্ণুনাথৰ তেওঁৰ শিক্ষাগত অৰ্হতা কিমান বিষ্ণুনাথে গুৱাহাটী পাব্লিক কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছে জনপ্ৰিয় অভিনেতা বিষ্ণুনাথে তেওঁৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছতেই তেওঁ মডেলিং জগতত ভৰি দিয়ে বিষ্ণুনাথে মডেলিং কৰাৰ পিছতে তেওঁ অভিনয় কৰাৰ সুযোগ পায় জনপ্ৰিয় অভিনেতা বিষ্ণুনাথে তেওঁৰ প্ৰেমিক আছেনে নাই এতিয়ালৈকে পাব্লিক কৰা নাই তেওঁ যেতিয়া জনাই দিব তেতিয়া আপোনালোকক অৱগত কৰি দিম বন্ধু বান্ধৱীসকল আপোনালোকে বেহাৰবাৰী আউটপোষ্টত পাঞ্জাবী পুলিচজনৰ অভিনয় চাই কেনে লাগে আপোনালোকে কমেণ্টত জনাই দিব তো আজিলৈ ভিডিঅ'টো ইমানতে আছিলে তো আশা কৰিলোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তো আপোনালোকে প্লিজ নতুনকৈ যদি চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে তো বলক ভিডিঅ'টো ইমানতে সামৰিছোঁ তো নেক্সট ভিডিঅ'লৈ নতুনকৈ আপোনালোকক লগ পাম